চেনেল ফুড লাভাৰ টিভিৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই এটা আপোনালোকক বস্তু দেখুৱাম বুলি ভাবিছোঁ, গতিকে অলপচোন বস্তুটো কি হয় চাওঁ। এয়া দেখিছে, এইবিলাক হৈছে ধনিয়া, ধনিয়া গুটি মই কেইটামান ইয়াতে দিছিলোঁ গাজিবৰ কাৰণে। এতিয়া অকণমানকৈ ওলাইছে আৰু কেইদিনমান পিছত চাগে গজিব পাৰে ধনিয়া ইয়াতে, দেখিছে। আৰু এইটো দেখিছে, এইটো কি হয়? এইটো আচলতে এটা বিস্কুটৰ কণ্টেইনাৰ হয়। ভাবিলোঁ কিবা এটা এইটো ব্যৱহাৰ কৰোঁ, সেইটো কাৰণে ইয়াতে এদিন ধনিয়া গুটি কেইটা ইয়াতে গজিবলৈ দিলোঁ। তো এতিয়া অকণমানকৈ গজিছে আৰু সেয়ে এনেকৈ বাহিৰত যিহেতু থাকোঁ, তেনেকৈ বস্তু ৰুবলৈ জেগা নাই আৰু সুবিধাও নাই। সেইটো কাৰণে এনেকৈ কিবা অলপমান পাত্ৰ পালে সেইবিলাকতে ৰুওঁ আৰু এনেকৈ মই এনেকৈ ফুলেই হওক বা যিকোনো পাচলি ৰুই পেলাই ভাল পাওঁ। সেইটো কাৰণে ইয়াতে দিছোঁ আৰু ধনিয়া গুটি কেইটামান। এতিয়া মই দুপৰীয়াৰ খানা বনাব আহিলোঁ। আজি মই ভাবিলোঁ অকণমান মাছ আনিছিলে, সেই মাছৰ পেটুখিনিৰে ঠাণ্ডা ভাত অকণমান আছিলে, তো সেইখিনিয়ে ভাজোঁ বুলি ভাবিলোঁ। এয়া দেখিছে, মই প্ৰথমতে পিঁয়াজখিনি অকণমান ৰংচুৱাকৈ ভাজি লৈছোঁ। তাৰপিছত মাছৰ পেটুখিনি ভাজি থোৱা আছিলে সেইখিনি দি দিলোঁ। দি পেলাই এতিয়া সেইখিনি মই ভাজি লৈছোঁ ধুনীয়াকৈ। পিঁয়াজখিনি ভজা হৈ যোৱাৰ পিছত এতিয়া মই তাত ভাতখিনি দি দিলোঁ। এতিয়া মই ভাতখিনি পিঁয়াজ আৰু মাছৰ পেটুখিনিৰ লগত অকণমান সময় ভাজি ল'ম। এয়া দেখিছে, মোৰ ভাজিখিনি অলমষ্ট হৈয়ে গ'ল। এতিয়া এইখিনি মই নমাই থ'ব পৰা হৈছোঁ। ইয়াৰ পিছত মাছৰ তৰকাৰীখিনিও বহাই দিওঁ একেলগে। তাৰ কাৰণে প্ৰথমতে মই পিঁয়াজখিনি দি লৈছোঁ। পিঁয়াজখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ। আজি মই বেঙেনা আৰু আলুৰে মাছখিনি বনাওঁ বুলি ভাবিছোঁ। সেইটো কাৰণে বেঙেনা আৰু আলুখিনি ভালকৈ ধুই লৈ কাটিছোঁ। তাৰপিছত এতিয়া বহাই দিলোঁ। এতিয়া মই ইয়াতে অকণমান নিমখ, সোৱাদ অনুসৰি নিমখ আৰু হালধি দি ল'ম। দি পেলাই ধুনীয়াকৈ ভাজি পেলাই অকণমান সময় সিজিবৰ কাৰণে ঢাকনি দি থৈ দিম। আলু বেঙেনাখিনি ভজা হোৱাৰ পিছত মই তাত অকণমান পানী দি দিছিলোঁ, যাতে বস্তুখিনি ভালকৈ সিজি উঠে। তাৰপিছত যেতিয়া মই ফাইনেল পানীখিনি দি দিলোঁ, তাত যেতিয়া উতল আহিল, তাৰ ওপৰত অকণমান ধনিয়া পাত কাটি এনেকৈ দি দিলোঁ। এনেকৈ বেঙেনা আলুৰে আপোনালোকে মাছ বনাই খাই পাইছেনে কেতিয়াবা? নিশ্চয় সকলোৱে খাইছে চাগে। মই বহুত ভাল পাওঁ এনেকৈ বেঙেনা আলুৰে মাছ বনাই। মোৰ দুপৰীয়া খানা বনাই হৈ গ'ল। এয়া আছে মাছৰ তৰকাৰী, মাছ ভাজি, মাছৰ পেটু ভাজি আৰু এইপিনে আছে গাজৰ আৰু বিটৰ চালাড। দুপৰীয়া খোৱা লোৱা হোৱাৰ পিছত অকণমান ৰেষ্ট কৰি বাহিৰলৈ ওলাই আহিছিলোঁ। মোৰ কেইটামান লাগতিয়াল বস্তু বিচাৰি ওচৰৰে মল এখনত গ'লোঁ। মলটোত ঘূৰি পকি চাই মোৰ লাগতিয়াল বস্তুটো নাপালোঁ। পালোঁ, কিন্তু চাইজ আৰু দাম তেনেকৈ নিমিলিল, সেইটো কাৰণে লোৱা নহ'লে।
তাৰপিছত ভাবিলোঁ যিহেতু মোৰ বস্তুটো নহ'লেই লোৱা আৰু ঘৰৰে কেইটামান বস্তুও কিনিব লগা আছে, ভাবিলোঁ সেইটোকে লৈ লওঁ। মই একচুৱেলি কেইটামান বটল কিনিম বুলি ভাবি আছিলোঁ। তাত কাঁচৰ বটল কেইটামান চালোঁ, ভাল লাগিছিলে, কিন্তু পিছত ভাবিলোঁ কেতিয়াবা মানে এনেকৈ এইবিলাক লৈ ফুৰাটো বহুত ৰিস্ক হয়, যদি কেতিয়াবা ভাঙি চাঙি যায়, গতিকে সেইটো কাৰণে দুটা মই এনেকৈ প্লাষ্টিকৰ বটল লৈ ল'লোঁ। তাৰপিছত মই বিস্কুট কিনিম বুলি বিস্কুটৰ ছেকশ্যনত গ'লোঁ। তাত ইমানেই বিস্কুট আছিলে যে কোনটো লওঁ কোনটো নলওঁ তেনেকুৱা লাগি গৈছিল। তেনেকৈ চাই মেলি ল'লোঁ আৰু কেইপেকেটমান বিস্কুট। লাগতিয়াল বস্তুখিনি লোৱা হৈ গ'ল। এতিয়া মই ঘৰলৈ যাওঁ। আপোনালোকৰ মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে নিশ্চয় জনাব, আৰু যদি ভাল লাগে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।